ক'লা বৰা চাউলৰ লাডু বনাবলৈ লৈছোঁ। গৰম পানীত দি লৈছোঁ, পানী গৰম কৰি লৈছোঁ কেৰাহীত। তাৰপিছতে লাডুকেইটা কেইটামান দিছোঁ, চেনি দি বনাইছোঁ, গোল গোলকেইটা আৰু দীঘলকেইটা নিমখ দি। দীঘলকৈ বনাইছোঁ মানে নিমখ দিয়া বুলি ধৰিবলৈ পাৰিবলৈ। উতলি আছে, ফেন ওলাই আছে, উতলি লৰাই দিব মাজে মাজে চামুচে। গাখীৰ অলপ গৰম কৰি লৈছোঁ বাটিত। যিহেতু গা বেয়া ভিডিঅ' বনাবই পৰা নাই, সেয়া সিজিছে ধুনীয়াকৈ কাঢ়ি লৈছোঁ। এইকেইটা চেনি দিয়া হয়, গৰম গাখীৰ দি লৈছোঁ। এয়া গাখীৰৰ লগত ধুনীয়া ধুনীয়া ক'লা বৰা চাউলৰ লালমোহন বৰা। খাবলৈও বহুত টেষ্টি হয়, এবাৰ বনাই খাব।